বন্ধুসকল, এতিয়া অসমত এটাই হ'ব লাগে। মই কথাটো ভাবিছোঁ যে আমি এজনে আনজনক যেতিয়া লগ পাওঁ বা আমি আগতেও যেনেকৈ আমি কিছুমানক নমস্কাৰ দিওঁ বা এজনে আনজনক লগ পালে আমি তেতিয়া কিবা এটা মাত লগাওঁ, আজিৰ পৰা এনেকুৱা হ'ব লাগে যে জুবিন দাৰ কাৰণে, জুবিন দাক সদায় মনত ৰাখিবলৈ বা অন্তৰত সদায় জীয়াই ৰাখিবৰ কাৰণে সদায় এনেকুৱা হ'ব লাগে, কোনোবাই এজনে আনজনক লগ পোৱাৰ লগে লগে যাতে জয় জুবিন দা বা আগতে যিসকলক নমস্কাৰ বুলি কোৱা হৈছিল, নমস্কাৰ লগাই লৈ পেলাই নমস্কাৰ জয় জুবিন দা বুলি যাতে সকলোৱে কয়। এইটো আমাৰ এটা অসমীয়াৰ আৱেগ হৈ থাকিব। এতিয়া এটা কথা কওঁ দেই, কথাটো মানে অলপ বেয়া ভাৱত ল'ব নালাগে আৰু শব্দটো মানে বেয়া শব্দত ল'ব নালাগে। এতিয়া অসমীয়াত এটা শব্দ আছে, কেলা বুলি ক'লে আমি যোনটো মানে অসমতে মানে প্ৰচলিত। বিশেষকৈ মই প্ৰায় 8ৰ পৰা 10 বছৰ বাহিৰত আছিলোঁ, মানে হায়দৰাবাদ, বেংগলোৰ এইবিলাক জেগাত মই ঘূৰিছিলোঁ। তাতো মই অসমীয়া ল'ৰাবিলাক লগ পাওঁ বিভিন্ন ঠাইত, আৰু অসমীয়া ল'ৰাক সেই তেতিয়াই চিনি পোৱা যায় যেতিয়া যিকোনো ভাষাত কথা পাতি থাকিলেও অসমৰ ল'ৰা হ'লেই মানে সেই কেলা শব্দটো মানে লগাবই। গতিকে তেতিয়াই গম পোৱা যায় যে এজন আমাৰ অসমৰে বুলি। আৰু কিছুমানে যদি লগ পোৱাৰ সময়তো যদি কয় যে মই অসমৰ হয়, তেতিয়াহ'লে আমি সোধোঁ তাত বাহিৰত দেই, আমাৰ ল'ৰাবিলাকৰ এটা মানে আৱেগ বুলি ক'ব লাগিব, অসমীয়াৰ সেইটো শব্দটোত এটা আৱেগ জড়িত হৈ আছে সঁচাকৈ, যে আমি সোধোঁ তুম আসাম से हो क्या? हाँ आसाम से हो। कैसे पता चलेगा? তো बोल लेता है, সেইজনে কৈ দিয়ে যে মই অসমৰ হয়, জয় জুবিন দা কেলা। তেতিয়া আমি চিনি পাই যাওঁ যে সেইজন সঁচাই অসমৰ হয়। গতিকে মই কথাটোহে ক'লোঁ, সেই কথাটোক লৈ পেলাই জুবিন দাৰ লগত মিলাই লৈ পেলাই কথাটোহে ক'লোঁ, কিয়নো দাদায়ো সেই শব্দটো বহুতে ব্যৱহাৰ কৰিছিলে। অসমতে শব্দটো কি জেগাত মানে ব্যৱহাৰ কৰা নাযায়। এতিয়া চাব, দুখতো কেলা, সুখতো কেলা। গতিকে সেইকাৰণে মই কৈছোঁ এইটো এটা আৱেগৰ নিচিনা, বিশেষকৈ ল'ৰাবিলাকৰ এটা আৱেগৰ নিচিনা। আজিকালি বহুতে ব্যৱহাৰ কৰে, এইটো কোনো বেয়া ভাৱত ল'ব নালাগে। আৰু আজি মই এইকাৰণেই ক'লোঁ যে জুবিন দাৰ ক্ষেত্ৰতো যাতে সদায় আমি এটা অসমীয়াৰ আৱেগ হৈ থাকিব সেই শব্দটো, জয় জুবিন দা। এজনে আনজনক লগ পোৱাৰ লগে লগে যাতে জয় জুবিন দা বা নমস্কাৰ জয় জুবিন দা এনেকুৱা হ'ব লাগে।